কালি কারেন্সি এক্সচেঞ্জ করা নহ'ল আৰু আজি কারেন্সি এক্সচেঞ্জ কৰাৰ পিছত এটা জাগা আছে কেণ্ডি সো এটা কেণ্ডিত যাম আৰু কারেন্সিটো এক্সচেঞ্জ কৰি আৰু যোৱাৰ পিছত নেক্সট কেণ্ডিৰ পৰা নিউৰেলি বুলি এটা জাগা আছে তাতে গৈ জাষ্ট থাকিম আৰু এইবিলাক জাগা অকণমান ডিষ্টেঞ্চবিলাক লং যেনেকুৱা ইয়াৰ পৰা এতিয়া য'ত আছোঁ এতিয়া মেইন কলম্বৰ চেণ্টাৰত আছোঁ ইয়াৰ পৰা কেণ্ডি হ'ব এৰাউণ্ড 70 to 80 কিলোমিটাৰ্ছ আমি অকণমান ঘূৰি পিনে যাম সেইকাৰণে ডিষ্টেঞ্চটো বেছি হ'ব চ' কেণ্ডিৰ পৰা নুৰেলি বুলি যোনটো জাগা আছে সেইটো আকৌ 100 কিলোমিটাৰ তো অলমষ্ট আজি 200 কিলোমিটাৰ্ছ হেৰি হ'ব আৰু জাৰ্ণি হ'ব Siempre voy a insistir, te elijo a ti, ya no quiero sufrir, te elijo a ti. কারেন্সি লোৱা হৈ গ'ল এইটো হ'ল শ্ৰীলংকান কারেন্সি এইটো দেখাত ভাল লাগে ৰংবিলাক বহুত গ্ৰাফিক্স থকা আৰু চিম ল'ব আহিলোঁ আৰু এইটো হ'ল ইয়াৰে চিমৰ হেৰি আৰু চ' মই 15 GBটো ল'লোঁ কাৰণ 15 GBটো এনাফ আৰু এইটো হ'ল চিমৰ ৰেট এইবিলাক নাৰিকল বহুত খালোঁ এইটো মোৰ থাৰ্ড টাইম হয় ৰাতিপুৱাৰ পৰা এইটো য়েল্ল' কালাৰৰ নাৰিকল চব নাৰিকলটো দেখিছেনে এইটো য়েল্ল' কালাৰ হয় আৰু বহুত দেখাত এনে ধৰোঁতে বহুত সৰু হয় বাট কোৱান্টিটি বহুত বেছি আছে আৰু Hi, Bob, and main traditional welcome in Sri Lanka. My name is Praveen. Sri Lanka. My name is Praveen. This place is Spice and Herbal Garden. हाँ ठीक है 96 पीस आगे चेक करवा दो Sri Lanka under the government place, private place. Which part of India? Assam Assam. yeah So you will have an Ayurveda. Okay, welcome. Drink for you. Try karo so herbal tea. okay Thank you. এইটো চাওক লাইফত ফাৰ্ষ্ট টাইম ইমান ডাঙৰ পাইনাপল চাওক কি সৰু এতিয়া আহিছোঁ এইটো যোনটো স্পাইচ গাৰ্ডেন হয় ইয়াতে আৰু এইটোত বহুতবিলাক হাৰ্বেল প্ৰডাক্টছ আছে আৰু এই বস্তুবিলাকৰ পৰা ইহঁতে অৰ্গেনিক প্ৰডাক্টছ বনায় আৰু এইটো গভৰ্ণমেণ্ট হয় কোনো প্ৰাইভেট হেৰি নহয় আৰু ন প্ৰাইভেট গাৰ্ডেন নহয় চ' এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় আৰু ইহঁতে তাৰমানে ইয়াৰ পৰা যোনবিলাক প্ৰডাক্ট বনায় সিহঁতে চেল কৰে আৰু ন চ' আমি কিছুমান প্ৰডাক্ট ল'ম আগতে জেগাটো কমপ্লিটলি চাই লওঁ আৰু এতিয়া এইটো টি ফেক্টৰীত আহিছোঁ টি ফেক্টৰীত ইয়াতে পূৰা প্ৰচেছটো জিৰ'ৰ পৰা কেনেকুৱা চাহপাত বনায় সেইখিনি দেখায় আৰু So there are two varieties of tea plants in Sri Lanka, Camellia assamica and Camellia sinensis. From Camellia assamica we produce green tea and black tea with two different processes. Green tea without fermentation, black tea with fermentation. মেচিনটো চলাই দিছে এতিয়া Assam is very famous for tea worldwide but I have never seen a tea factory you know this is my first time yeah In India, you bring it to your tea factory? yeah in India my place is very famous for tea there are many tea gardens so itu last process hoy so this is the last process right So here sir, this is the last process, the grinding machine. So this machine measure different sizes, larger and the smaller. Larger, the lightest taste, lightest color, and the smaller, the strongest. Size depend on the taste.
and weight depend on the quality. Okay. চ' ফেক্টৰীটো দেখালে এতিয়া ফেক্টৰীৰ পৰা ডাইৰেক্ট যোনটো কফি চৰি কফি খাওঁ কাৰণে বাৰে বাৰে কফি ওলাই যায় তো এইটো হ'ল টিৰ জেগাটো আৰু য'ত চাহবিলাক ইয়াতে ডাইৰেক্ট সিহঁতে ফেক্টৰীৰ পৰা আনি ইয়াতে চেল কৰে আৰু You were the type that eclipsed the room. I was the one who arrived too soon. Okay, so now where we are going? Viewpoint. Viewpoint, no, like what viewpoint? Kandy viewpoint. Okay, Kandy viewpoint, okay. So after that we will go to next stop? Big Buddha statue. Big Buddha statue. Okay. After that? Temple of Truth. Temple of Truth. Okay, so these three places we will cover in Kandy. এইটো হ'ল কেণ্ডিৰ ভিউ পইণ্ট ইয়াৰ পৰা এই ভিউ পইণ্টটোৰ পৰা গোটেই চিটিটোতো দেখা পায় আৰু গোটেই চিটিটো দেখা পায় আৰু এই জেগাটোৰ পৰা এইটো হ'ল কেণ্ডি ভিউ পইণ্ট ষ্টাৰ্ট চ' ৰাতিপুৱা নিগম্বৰ পৰা ষ্টাৰ্ট কৰিলোঁ জাৰ্ণিটো নিগম্বৰ পৰা এতিয়া আহিছোঁ কেণ্ডিত আৰু ডিষ্টেঞ্চটো হ'ল এৰাউণ্ড 100 কিলোমিটাৰ্ছ চ' কেণ্ডি আমি চিটি টুৰটো কৰিলোঁ আৰু এইটো ভিউ পইণ্ট হয় এই গোটেই কেণ্ডিটো দেখা পায় আৰু ইয়াৰ পিছত এই জেগাটো আছে মই ফোনত কভাৰ কৰিব ট্ৰাই কৰোঁ এইটো যে আছে ইয়াত এইটো বিগ বুদ্ধা হয় তো ইয়াতে আমি যাম We cash in too many empty favors, yeah. Now we go on and on with this poor love song we've been working on far too long, baby. Do you still remember when our hearts tuned up spontaneously? এইটো আহি পালোঁ বুদ্ধা টেম্পল কেণ্ডিত এতিয়া যাম ওপৰত গৈ পিনে চাওঁ কেনেকুৱা হয় বাহিৰৰ পৰা এনেকুৱা Hello. So, can you tell me about this place? Like, I just want to know a little bit from you. Okay. This place is called. This place well known as Bhairava Kanda Temple. Okay. But we have a name for the temple. It's called Sri Mahabodhi Mahaviharaya. Okay. And so this temple was started in 1972. 1972. Yes. Oh, it's And pretty old. completed the construction of the Buddha statue in 1993. So you can see in that board Okay. that it has been opened on January 1st in 1993. Yeah, at that time it was painted gold color. Oh, entire Entire gold? Buddha statue. Okay. Yes. And when its color changed to white? It was this color, because once the statue was completed, the golden color has been painted with the request of the late president. One of his name was Premadasa, Okay. and he had the wish of painting gold color. So our teacher who founded this place, his name was Venerable Ampite Dhammarama Okay. Nayakatera. I think we will keep it in white like this. Okay, yeah. So Actually, whites look like much we better. paint like every 5 years, something like that. Okay. So it is time. I think we had to plan to paint it again Okay. next year. Yeah. That's it? Yes. Yeah, So we thank have you. also Bodhi tree. Yeah. It has been planted in 1972. Okay. Can you show this tree? Yes. This tree, right? Yeah, this tree. Okay. And this entire place, firstly, it was built on 1970. 1993 completed the statue. Completed. And then we built the surrounding buildings. Okay.
build it. Okay, thank you so much Yes, for the you're video. welcome. Yes. And maybe other guests might need you, so we won't make it Yes, too long. thank you. It was Yeah. nice to meet you, and let's Thank you. keep in touch. Yeah, thank you, sir. So, বুদ্ধা টেম্পলৰ পৰা আহিলোঁ আৰু বুদ্ধা টেম্পলৰ পৰা অহাৰ পিছত এতিয়া আহিছোঁ এইটো চেঞ্চুৰী অফ ট্ৰুথ টেম্পলটোৰ নাম আৰু চ' এইটো আৰু এটা নাম আছে এনেকুৱা পাটায়াত চিমিলাৰ নাম আৰু এইটো কেণ্ডি চেণ্টাৰত আছে তো এতিয়া আহিছোঁ মই এইটো চাওক এটা বেয়া কথা হ'ল ভিতৰত যাব নোৱাৰিলোঁ কাৰণ মই শ্বৰ্টছ পিন্ধি আছিলোঁ তো শ্বৰ্টছ পিন্ধি থাকিলে ইয়াতে সোমাব নিদিয়ে আৰু চ' মোৰ ফ্ৰেণ্ড নৱ গুচি গ'ল আৰু মই ইয়াতে এতিয়া বাহিৰত ৱেইট কৰিম চ' নৱ ভিতৰত গ'ল আৰু মই ইয়াতে অহাৰ পিছত কফি শ্বপ এটাত আহিলোঁ আৰু কফি শ্বপটোত অহাৰ পিছত এইটো চাওঁ কি ধুনীয়াকৈ দিছে আৰু এইটো ফ্ৰেছ ফ্লাৱাৰ কমপ্লিটলি ফ্ৰেছ এই কেফেটো ইমান ধুনীয়া লাগিছে ৱাও সিহঁতৰ প্ৰেজেণ্টেশ্যনবিলাক ইমান ধুনীয়া কফিটো দিয়াৰ ষ্টাইল বা যোনটো গ্ৰিটিং কৰা ষ্টাইল বহুত ভাল লাগিছে এতিয়া 8টা বাজে আৰু আজিৰ দিনটো ইয়াতে শেষ কৰোঁ কাৰণ কালি খ্ৰীষ্টমাছ আছে আৰু মেক্সিমাম যোনবিলাক দোকান আছে আৰু ৰেষ্টুৰেণ্ট বেচিকলি ক'ব গ'লে গোটেই মাৰ্কেটটো আজি বহুত জল্দি বন্ধ হৈ গৈছে আৰু কিছুমানহে জেগা খোলা আছে সেইটো কাৰণে আজি ৰেষ্ট ল'ম আজি ৰেষ্ট লৈ কালি আমি নেক্সট ডেষ্টিনেশ্যনটোত যাম আৰু যি অকণমান প্লেনটো চেঞ্জ হ'ল আমি যাব লগা আছিলে LA বুলি এটা জেগা আছিলে তাত থকাৰ কথা আছিলে আৰু দেৰি হৈ গ'ল আৰু বহুতখিনি জেগা ইয়াতে কভাৰ কৰিব লগা আছিলে চ' ডিচিশ্যন ল'লোঁ যে আমি কেণ্ডিতে থাকিম আৰু কালি আকৌ জেগা অকণমান এক্সপ্ল'ৰ কৰিম চ' অকণমান আইডেণ্টিটিখন আমাৰ চেঞ্জ হৈ গ'ল তো আজি ইয়াতে থকাৰ কথা নাছিলে বাট আমি থাকিম আৰু চ' ৰাতি অকণমান চিটিটো এক্সপ্ল'ৰ কৰি আছোঁ